আহি থকা দিনত হয়তো হাগ্ৰামা মহিলাৰী পলিটিক্সত ছাকচেছ হ'ব পৰা সম্ভাৱনা আছে, তেওঁ একেবাৰে শেষ হৈ যোৱা নাই। তেওঁ ৰাজনীতিত কোনো পাৰ্মানেণ্ট শত্ৰু নাথাকে, পাৰ্মানেণ্ট বন্ধু নাথাকে। হেমন্তৰ লগত মোৰ খিৰিকী বন্ধু হ'ব। এতিয়া ফাটাফাটি হৈছে। মেকুৰী বুলি ক'লে বেয়া পায়, সেইকাৰণে মই কৈছোঁ অজগৰে খাই দিলে। আৰু পেটটো হাতীৰ সমান, খাই থাকিলেও শেষ নহয়। ৰাজনীতি এনেকুৱাই, দুদিনৰ বাবে কোনোবা হয় শত্ৰু, আন কোনোবা হয় মিত্ৰ। আগৰটো হৈ নহয়, মোৰো হাগ্ৰামা তাৰো হেমন্ত না ভাৰ্চেছ দুই এটা শব্দ সোমাবই। যিকেইজনে ভিতৰৰ পৰা আহি বাহিৰত খবৰ দিয়ে তেওঁলোকতো বিজেপিয়ে নহয়, গতিকে এই খবৰকেইটাৰ কি ভেলু আছে? গোটেই পলিটিকেল চিনাৰীটো চেঞ্জ হৈ গ'ল আৰু গোটেই বস্তুটো পলিটিক্স হৈ থাকিলে। 12 ডিচেম্বৰৰ নিশাই ফোনযোগে কথাও পাতিলে হাগ্ৰামা মহিলাৰী আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমাৰ বিপ্লৱ কৰিবলৈ বহুত চ'ৰ্চ আছে, ছ'চিয়েল মিডিয়া আছে, নিজৰ ভইচ আছে, নিজৰ কথা আছে। চ' আমি সেইধৰণে কৰিম আৰু ক'ৰবাত দৰকাৰ হ'লে আমি ধৰ্ণা দিম, সেইটো বেলেগ কথা। হৈ নহয়, মোৰো হাগ্ৰামা তাৰো হেমন্ত না ভাৰ্চেছ মেকুৰী বুলি ক'লে বেয়া পায়, সেইকাৰণে মই কৈছোঁ ইলেকশ্যনৰ সময়ত যি কটুতা আছিল, আজিৰ পৰা দুইটাৰ এগেইনষ্টত নকওঁ, এইখিনি আজি আমাৰ হৈ গ'ল। মই কথা পাতিছোঁ, আমাৰ মাজত যিখিনি আছে আগৰ বন্ধু, ইলেকশ্যনততো হৈ গ'ল কিবা কিবি খাজিয়া, এইটোতো ইলেকশ্যন শেষ হৈ গ'ল, ৰিজাল্ট শেষ হৈ গ'ল, এইটো শেষ। মেকুৰী বুলি ক'লে বেয়া পায়, সেইকাৰণে মই কৈছোঁ অজগৰে খাই দিলে। আৰু পেটটো হাতীৰ সমান, খাই থাকিলেও শেষ নহয়। ফালে অসমত প্ৰভাৱশালী হ'ব পাৰে, ব্ৰিটিছ নহয়। মই যদি মেকুৰী হয়, হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বান্দৰ হয়। ব্ৰিটিছে নোৱাৰিব দাদা, আপুনি ইফালে অসমত থাক, দাদাগিৰি কৰক, ব্ৰিটিছত আপোনাৰ দাদাগিৰি নচলে। কোনে কাৰ দাদাগিৰি আজিৰ দিনত সহ্য কৰে, হয় নহয়? তেওঁৰো দাদাগিৰি মই সহ্য নকৰোঁ, মোৰো দাদাগিৰি তেওঁ সহ্য নকৰে। ময়ো আপোনাৰো দে যুদ্ধ। আগৰটো হৈ নহয়, মোৰো হাগ্ৰামা তাৰো হেমন্ত না ভাৰ্চেছ নাই জোৰা লাগাৰ কি প্ৰশ্ন নাই। হেমন্তৰ লগত মোৰ খিৰিকী বন্ধু হ'ব। এতিয়া হাগ্ৰামা মহিলাৰীক মই মোৰ লগত টেলিফোনত ময়ো ফোন কৰিলোঁ, তেওঁ ফোন কৰিলে। ইলেকশ্যনৰ সময়ত যি কটুতা আছিল, আজিৰ পৰা দুইটাৰ এগেইনষ্টত নকওঁ, এইখিনি আজি আমাৰ হৈ গ'ল এটা পৰ্ব। সেইটো ব্যক্তিগত, আমাৰ ব্যক্তিগতটো আগৰ পৰাই বন্ধু। ৰাজনীতিৰ ক্ষেত্ৰত আমাৰ যেতিয়া নিৰ্বাচন চলি আছিল, ইয়াত আমি গালি গালাজ কৰিছে, সিও কৰিছে, মুখক ময়ো কৰিছে, এইটোতো কি ডাঙৰ ইলেকশ্যনত হয়। এইটো 12 ডিচেম্বৰৰ নিশাই ফোনযোগে কথাও পাতিলে হাগ্ৰামা মহিলাৰী আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নিৰ্বাচনো শেষ, হিমন্ত বিশ্ব আৰু হাগ্ৰামাৰ কাজিয়াও শেষ। সংবাদ মেলত এই ঘোষণা BPF প্ৰধানৰ। আমাৰ মাজত যিখিনি আছে আগৰ বন্ধু, ইলেকশ্যনততো হৈ গ'ল কিবা কিবি খাজিয়া, এইটোতো ইলেকশ্যন শেষ হৈ গ'ল, ৰিজাল্ট শেষ হৈ গ'ল, এইটো শেষ। ইলেকশ্যনৰ সময়ত হয় বহুত ডিবেট চলিছে, এইটোতো চবেই দেখিছে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ লগত নিৰ্বাচনৰ সময়ত যি আছিল, সেইটো আমি ইয়াত আৰু উল্লেখ কৰাৰ প্ৰশ্ন নাই। ৰাইজৰ আদালতত আমি গৈছিলোঁ, ৰাইজে ৰায় দিলে। বৰঞ্চ আমি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ সহযোগিতা আৰু আশীৰ্বাদ বিচাৰিম। ৰাজনীতিত কোনো পাৰ্মানেণ্ট শত্ৰু নাথাকে, পাৰ্মানেণ্ট বন্ধু নাথাকে, কথা সেইটোৱে। खोथा नङा, BPFआ बानायनाय दालाङानो होन, लामायानो होन, फाखा लामा, दालां, बेफ्राव बै प्रमद बर'आ एबसु लंलिप, नबदलेण्ड नरेश लिरलाबायदों, बेफोरो बबेनिफ्राय मोन्दों फालाय? गावनो गामसा गाननानै बड'लेण्ड ट्रेन्सफराव गाखोनानै हाग्रामा महिलारि मुर्दाबाद लिरो। जों बानायनाय दालां, जों बानायनाय लामानि सायावनो प्रमद बर'आ हाग्रामा महिलारि मुर्दाबाद, हाग्रामा महिलारि गो बेक, ओमफ्राय एबसु लंलिप लिरलाबायो। बेफोरखौ बुजिनो बाखि गैया। आगोलाव मा दंमोन, जों दिनै मा मावदों, गासिबो जेसेबां मोजां दालां, मोजां लामा बानायदों, बेवहाय गासिबो एबसु लंलिप, হাগ্ৰামা মুৰ্দাবাদ। প্ৰমোদ বড়ো ডাঙৰীয়া কিমান সফল হৈছে বুলি ভাবে তেওঁ এই কাৰ্যকালত এতিয়ালৈকে? চাওক, এতিয়ালৈকে প্ৰথম হ'ল আপুনি ফিল্ডত যদি চাই, কোনো প্ৰগ্ৰেমবিলাক ছাকচেছ হোৱা নাই। ৰাইজৰ আজিৰ দিনত অৱস্থা বেয়াৰ পৰা বেয়া হৈ গৈছে, যিহেতু ইয়াত কাউন্সিলখনেই মেইন কাউন্সিল। ডেভেলপমেণ্ট বুলি ক'লে যিখিনি হৈছে ন্যূনতম, তাৰপিছত মানুহৰ হাতত যিখিনি পইচা আহিব লাগে সেইখিনি মুঠেও অহা নাই। ইয়াৰ পৰা মাইগ্ৰেশ্যন যথেষ্ট হৈছে, বাহিৰত মানুহবিলাক কাম কৰাৰ কাৰণে গৈছে, ইয়াত আমি সংস্থাপনৰ সৃষ্টি কৰিব পৰা নাই।
ইয়াত 2-1 পইচা দিছে যদিও কাৰোবাক সেইটো পলিটিকেলি দি খতম কৰি পেলাইছে গতিকে সেইকাৰণে ইয়াত আজিৰ দিনত চৰকাৰ সফল হোৱা বুলি আপুনি ক'ব নোৱাৰে কিন্তু এটা স্ক'প আছিল BTCৰ যেনেকুৱা আজি অসম চৰকাৰে কৈছে বিভিন্ন জেগাত টেক্স লগাই দিছে BTC চৰকাৰে যদি চেছো লগালেহেঁতেন গাড়ী এখনত 100 টকাকৈ কাৰণ BTC ভিতৰতে অহা যোৱা কৰিবলৈ তেতিয়াহ'লে কিন্তু কমচে কম 50,000 কোটি টকা তেওঁলোকৰ হাতত আহিলেহেঁতেন গতিকে এই ধৰণৰ কামবিলাক তেওঁলোকে কৰিব পৰা নাই কৰা নাই কিহৰ কাৰণে তেওঁলোকে জানিব কাৰণ পলিচি লেভেলবিলাক কথাত আমি অলৰেডি চৰকাৰৰ লগত যিহেতু নাই আমি এই কথা নাপাতোঁ আৰু আমাৰ হাই হেল'বিলাক প্ৰায় 1 বছৰ ধৰি বন্ধ হৈ গৈছে কাৰণ এনেইতো হাই হেল' কৰি লাভ নাই সেইকাৰণে মই ভাবোঁ যে আহি থকা দিনত ৰাইজে নিশ্চয় ইয়াৰ বিচাৰ বিবেচনা কৰিব তেওঁলোকে ভাল ধৰণে কি ভাবে কি কৰে এইটো ৰাইজৰ ওপৰত হাগ্ৰামা মহিলাক দেখিব পোৱা গৈছে যে শেহতীয়াভাৱে অধিক সক্ৰিয় হৈছে বহু সভা তেওঁলোকে অনুষ্ঠিত কৰিছে আজিৰ তাৰিখত আপুনি কি ভাবে যে আপোনালোকৰ কাৰণে BPF পুনৰ ফেক্টৰ হিচাপে থিয় দিছে চাওক এটা এইটো পজিটিভ দিশ কাৰণ ইয়াত যদি বিৰোধী নাথাকে বা হাগ্ৰামা মহিলা নাথাকে তেতিয়াহ'লে হয়তো এই এডভান্টেজটো BJP বা প্ৰমোদৰে ডাইৰেক্টলি ল'ব এতিয়া কমচে কম হাগ্ৰামা মহিলাই কিছু বাৰ্গেনিং কৰা তেওঁলোকৰ ৰাস্তাটো আহি গৈছে আৰু সঁচাকৈ যিসকলৰ বিকল্প নাই কাৰণ আমাৰ লগততো ডাইৰেক্ট ইনভল্ভ হ'ব নোৱাৰে কাৰণ যিহেতু আমি চৰকাৰত নাই নিচিনা কাৰণ পাৰ্লিয়ামেণ্ট বা হেৰিত আমি নাই যেতিয়া পলিচি লেভেলত নাই সেইকাৰণে তেওঁলোকে কিছু নিজৰ চিকিউৰিটিৰ কাৰণে কিছু তেনেকুৱা সা সুবিধাৰ কাৰণে হাগ্ৰামা মহিলাই টীম এটা বিচাৰে গতিকে হাগ্ৰামা মহিলাই যিমান একটো আৰু হাগ্ৰামা মহিলাক মই দেখিছোঁ এতিয়া তেওঁলোকৰ যিবিলাক সাক্ষাৎকাৰ বা যিখিনি কথা কৈছে কিছু পলিটিকেলি মিছুটি দেখাইছে যে আহি থকা দিনত হয়তো হাগ্ৰামা মহিলাৰী পলিটিক্সত ছাকচেছ হ'ব পৰা সম্ভাৱনা আছে তেওঁ একেবাৰে শেষ হৈ যোৱা নাই তেওঁ সেইফালৰ পৰা ভাল হৈছে যে হাগ্ৰামা মহিলাই যিমানে এক্টিভ হ'ব তেওঁ কিছু যিহেতু ভিতৰৰ কথাবিলাক জানে খুলি মেলি ক'ব পৰা হৈছে গতিকে এইটোৱে মই ভাবোঁ আল্টিমেটলি ৰাইজৰ অধিকাৰ সাব্যস্ত কৰাৰ ক্ষেত্ৰত ৰাইজক সচেতন কৰাত এইটো সহায় কৰিব লোকসমষ্টিত সাংসদ নৱকুমাৰ শৰণীয়ে 2024তো বড়ো অনাবড়োৰ এই ৰাজনীতি লৈয়ে নিৰ্বাচনত থিয় হ'ম বুলি ভাবিছে নে অন্যান্য অইন কিছু বিষয় আপুনি আনিব নিশ্চিতভাৱে কিছু বিষয় আহিব এতিয়া মই ধৰি লওক আপোনাক খোলাই গৈছোঁ মই বাহিৰৰ US হওক বাহিৰত থকা মানুহৰ লগত কথা পাতিছোঁ তেওঁলোকক কৈছে যে ভাই আমি যদি অসমৰ মানুহখিনি কিবা কৰিব পাৰে আমি নিশ্চিতভাৱে সহায় কৰিম তেনেকুৱা এতিয়া কিছু মানে মানুহ আহিছিলে তেওঁলোকে কৈছে যে আমি ইয়াত ডেকা ল'ৰা ছোৱালী হষ্টেলিটি যদি স্কিলিং কৰি কেনে আমি লৈ যাওঁ তাত যিহেতু আমাৰ চেলাৰীটো বেছি বা অসমৰ লগত ভাল সম্পৰ্ক এটা গঢ়িব আৰু লগতে অসমৰ যদি এনেকুৱা কিছু সুবিধা আছে সেইখিনি তেওঁলোকে হেৰি কৰিব পাৰিব এনেকুৱা ধৰণৰ কথা কিছু চলি আছে মই অলৰেডি এইবিলাকত লাইন আপ কৰা হৈছে মোৰ এটা ইচ্ছা যে অসমৰ যিখিনি শিপিনী বোৱানী কালি মই শিপিনীৰ লগত কথা হৈছে যে আমিতো যদি এইটো যদি হেণ্ডলুমটোকো যদি আমি অলপ ইণ্ডাষ্ট্ৰিয়েল লেভেললৈকে ডেভেলপ কৰিব পাৰোঁ কাৰণ হেণ্ডলুমৰ নামত এতিয়া যিখিনি সা সুবিধা আহে ছাবচিডি আমাৰ নেতা পালি নেতা অঙহী বঙহীবিলাকে লৈ খাই বুলি মোক কৈছে সাধাৰণ পাব্লিকে একো নাপায় গতিকে 22 লাখ ৱেইভাৰ আছে সেইধৰণে আৰু আমাৰ 20-25 লাখ ইয়ত আছে যিবিলাক মানে কোনো কৰ্মসংস্থাপন নাই দেখিলে ৰাতিটো ফোন মানে দিনত ফোনটো পালে দুখ লাগে যে কৈ যে মোৰ স্কুলৰ ফিজ দিব পইচা নাই ঘৰৰ ভাড়া দিব নাই এনেকুৱা ধৰণৰ কণ্ডিশ্যন এটা সৃষ্টি হৈ যায় বোলে একদম পেথেটিক কণ্ডিশ্যন গতিকে ময়ো ভাবোঁ যে অসমৰ এজন ব্যক্তি হিচাপে সংগ্ৰামলৈ জড়িত হিচাপে আমি 20-25 লাখ যি ডেকা ল'ৰা ছোৱালী আছে সেইখিনি যদি কিবা সংস্থাপনৰ বিকল্প এটা কৰিব পাৰোঁ গতিকে সেই ধৰণৰ আলোচনা বা সেই ধৰণৰ প্ৰস্তুতি এটা চলি আছে যদি প্ৰগ্ৰেছ হয় নিশ্চিতভাৱে আপোনালোকক জনাম আৰু মই অসমবাসী ৰাইজলৈ বা এনেকুৱা ধৰণৰ যিসকলে পঢ়ি আছে তেওঁলোকলৈ মই অনুৰোধ আমাৰ নাম্বাৰটো আমি কৈছোঁ 9435726222 তেওঁলোকে যোগাযোগ কৰোঁ আমি নিশ্চিতভাৱে লাইনবিলাক বনোৱাৰ ক্ষেত্ৰত বা এনেকুৱা ধৰণৰ এটা উপায় উলিওৱাৰ ক্ষেত্ৰত আমি কিছু কনচালটেঞ্চি হওক কিছু হওক আমি সহায় কৰিব পাৰিম আমি শেষৰ প্ৰশ্নটোলৈ আহিছোঁ কিছু দিনৰ ভিতৰতে আলফাৰ সৈতে শান্তি চুক্তি সম্পন্ন হ'ব এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব এখন ভাল শান্তি চুক্তি হওক BTR বা BTC নিচিনা য'ত সাংবিধানিক যিখিনি বাধ্যবাধকতা বা যিখিনি নীতি নিয়ম সংগঠন বিজন সেইখিনি একেলগে হৈ যাব এখন উকাগজ চুইত আমি নিবিচাৰোঁ দ্বিতীয়তে দুখৰ কথা এটাই যে পৰেশ বুঢ়া ডাঙৰীয়া হয়তো ইয়াত ইনভল্ভ নহ'ব গতিকে আলফাৰ লগত একেলগে কৰা হ'লে ভাল আছিল তৃতীয় চবতকৈ ডাঙৰ এটা মই ইয়াত আহি যিটো গম পালোঁ অলৰেডি আলফাত এটা উলম্ব বিভাজনত দেখা দিছে এনেধৰণৰ আমাৰ যিসকল নেতা এতিয়া আগভাগ লৈছে তেওঁলোকৰ বাংলাদেশ ফিৰত নেতা আৰু বহুতে অভিযোগ কৰিছিল যে এওঁলোক আচলতে চৰকাৰৰ লগত এটা আণ্ডাৰষ্টেণ্ডিং লৈ কিবা অলপ পেকেজ লৈ আহিছে কিন্তু তলৰ যিখিনি আমাৰ 709 বেটেলিয়ন বা আমাৰ গুলিদেশৰ বেটেলিয়ন যিবিলাকে ফিল্ডত কষ্ট কৰিছিল যিসকলে তেওঁলোকক আনি মানে গামচা ফুলৰ মালা তেওঁলোকক ইগন'ৰ কৰা হৈছে আৰু ল'ৰাবিলাকে বুজিছে যে চুক্তিত ধৰি লওক আজি 90% ৰিজাৰ্ভেশ্যনৰ কথা কৈছে তেওঁলোকে কৈছে এইটো আচুৰ দাবী এইটো অমুকৰ দাবী আৰু সেইটো যদি লগে লগে সংবিধান সংগঠন কৰি কৰা যায় এইটো বেলেগ কথা গতিকে সেইটোৰ নামত এখন বগা কাগজ চহী গ'লে কিন্তু আমি মানি নলওঁ আৰু ল'ৰাখিনি যথেষ্ট অসুবিধাত আছে সমস্যাত আছে সেইকাৰণে তেওঁলোকে কৈছে দৰকাৰ হ'লে আমি এই নেতৃত্বক আমি মানে অস্বীকাৰ কৰিম এনেকুৱা এটা সম্ভাৱনা এটা আছে মই সংশ্লিষ্ট কৰ্তৃপক্ষলৈ অনুৰোধ
যে এই ল'ৰাবিলাক যিটো সমস্যাত ভুগি আছে এইটো তেওঁলোকে সমাধান কৰক, তেওঁলোকৰ এটা সামাজিক এটা ভাল মৰ্যাদা সম্পন্ন জীৱন যাপন কৰাত তেওঁলোকে সহায় কৰক। কেছ কাটল যিবিলাক আছে তাদাৰ নামত হেৰি নামত এইবিলাক সোনকালে ডিজল্ভ কৰক। মই মাজতে হোম ছেক্ৰেটাৰী লগ কৰাতে আমাৰ তপন ডেকা ডাঙৰীয়া লগ কৰাতে তেওঁলোকক সুধিছিল কি কৰা ভাল। মই তেতিয়াই কৈছিলোঁ যে এটলিষ্ট কেছ চেছবিলাক উইথড্ৰ কৰিব লাগে, কাৰণ এইবিলাক ল'ৰা ঘূৰি যোৱা কোনো কথা নাই। তেওঁলোকক সংস্থাপনটো কৰিব, বাকী নেতাৰ লগত আল্টিমেটলি যেতিয়ালৈকে পৰজোৱা নাই তেতিয়ালৈকে আলোচনা কৰি থকা ভাল, কাৰণ নহ'লে আকৌ ডেকা ল'ৰা গুচি গৈ থাকিব আৰু এইটোৰ যিটো নিগেটিভ প্ৰভাৱ পৰিব এইটো আল্টিমেটলি পৰজোৱা শক্তিশালী হোৱাৰ সম্ভাৱনাটো আছে। গতিকে চৰকাৰ যদি এনেকুৱা পলিচি যে পৰজোৱা শক্তিশালী কৰোঁ তেতিয়াহ'লে হয়তো এইটো কৰক বা ক'বলৈ একো নাই, কিন্তু ভিতৰত যিখিনি কথা তেওঁলোকে গুৰুত্ব দিয়ে, কাৰণ আলফাৰ ভিতৰত মই সোমাব নোখোজোঁ। কাৰণ জাতীয় অভিৱৰ্তনত সন্মানজনক হীৰেণ গোহাঁই ছাৰকে আদি কৰি অখিল গগৈ ডাঙৰীয়াকে আদি কৰি মানে আছুৰ পৰা যুৱছত্ৰ পৰিষদৰ পৰা আদি কৰি বিভিন্ন জাতীয় দল সংগঠনবিলাক জড়িত আছিল। তেওঁলোকৰো মান মৰ্যাদা কথা আছে। গতিকে তেওঁলোকে দিয়া এখন এজেণ্ডা যদি গৈ কেনে কেৱল উকা কাগজৰ হেৰি হয় তেতিয়া কিন্তু এই গৰিহণাটো কেৱল আলফালৈকে নহয়, চৰকাৰলৈকে যাব। গতিকে চৰকাৰে এইটো এলাহ ধৰা ভাল, খৰখেদা কৰা সলনি নেতাকেইটাক তেওঁলোকে লাখ লাখ টকা দি আছে, তাত অসুবিধা একো নাই। গতিকে যিখিনি আমাৰ কৰ্মী আছে তেওঁলোকক যদি ভাল ধৰণে এটা সামাজিক সংস্থাপনৰ ব্যৱস্থা কৰে, সামাজিক মান সন্মানৰ সেইটো কৰে, তেতিয়াহ'লে মই বেছি ভাল হয় বুলি ভাবোঁ। ধন্যবাদ।